सजना जी मैनू छड्ड के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी ना। हेलो फ्रेंड्स, वेलकम टू माय चैनल मुगुरिया ब्लॉग्स। दादरत गाधुआ आছোঁ তো আমি দাদৰত গা ধুম। তো আজি বহুত ভালে লাগিব গা ধুই, গৰম মস্ত গৰম। এয়া মন্দিৰে তেল ভৰাই আছে আমাৰ, তেল ভৰাব মন্দিৰতে। মন্দিৰত কিমান ভৰালি? 200 টকা। তেলৰ দাম বহুত হৈছে, 172 পইচা। 200 টকাত তেলে দি হৈ যাব আমাৰ। চ' আমি তেল ভৰাই ওলালোঁ তেল ডিপু পৰা। এতিয়া আমি বৰ্তমান যাই আছোঁ। हम रब से मांगे तुझे और कुछ मांगे ना, लकीरें साथ मांगे गेरों का रंग भावे ना, किस्मत मंजूरी ना दे तू ही मन को भावे। हाँ परदेसी কেন্দুগুৰি পাম। কেন্দুগুৰি পালোঁ আমি আৰু মোটামুটি। আৰু তেল চেল ভৰে শুন মুঠতে ককলৈকে আহিছে গমে পোৱা নাই, এতিয়া লগে পোৱা নাই। জন্ত শাক লগে বনাই মুঠতে তেল ভৰে ডিপুৰ পৰা ওলাই আহিছে। এই জন্তক দেখছোন আগমান আগত আছে। আমি অলপ ভিৰ আছিল তেল ডিপুত, লাষ্টত তেল ভৰালোঁ। গোটেই আমাক নৰখিলাকে গা ধোৱা ঠাণ্ডাত তাৰমানে কি যায়ে গা ধুব লাগে, গৰম দিছে বোলে বহুত। পূৰা আহিছেহে আহিছে। এই জন্তক লগ পালোঁ, অলপ আস্তে আস্তে আহি আছে। আস্তে আস্তে মানে 60-70 মিনিট আহি আছে। আৰু জোন শাকটো দেখাই নাই, চাইয়াও দেখা নাই। सजना जी मैनू छड्ड के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही। মহিজৰ গাড়ীখনৰ পাঁচৰ চকাটোত হাৱা বহুত কম আছিল, একদম লৰি লৰি আহিছিল। বোলো ক'ৰ লৰি ইমান চাং যে হাৱা কম, বহুত কম আছে। পাছৰটোত আগৰটোত ঠিকে আছে, পাছৰটোত বহুত কম আছে হাৱা। হাৱাটো দি লওঁ। তো হাৱা চাৱা দিলোঁ গাড়ীত, পূৰা টনটনীয়া কৰি ল'লোঁ গাড়ীখন। মানুহ টনটনীয়া ৰাখ পেলাব, গাড়ীও টনটনীয়া ৰাখ পেলাব। তাৰে পিছতহে আমি জেগা যাই পাম ব্লগ বনাবা, আপোনালোকক ভিডিঅ' দেখাবলৈ। এতিয়া লগ পালোঁ এই জন্ত। এইটো পাছত আগত যোৱাজনে বাপৰে বাপ, বাঘমাৰা চকত লগ পালোঁ। এহেকে আহিছে আৰু মুঠতে আৰু উৰি আহিছে। তো আমি ইয়াৰ পৰা যাই থাকোঁ আৰু আস্তে আস্তে লগ পাইছোঁ। এতিয়া ভাল লাগছে আৰু একলা একলা এই এনেকৈ ভাল লাগে, সাৰাঙিৰি এন লাগি থাকে। অলপ লগৰ আহিলে ভাল লাগে আৰু। তো আমি শিমলা পালোঁ আহি, অলপ ৰ'দ খুব দিছে না, গল চল শুকাই গৈছে। অলপ কুঁহিয়াৰৰ ৰস খাই লওঁ গোটেই কটাই। কুঁহিয়াৰৰ ৰস বনাব দিছোঁ, সেই কুঁহিয়াৰৰ ৰস বনাই আছে দাদাই, বঢ়িয়াকৈ দিবা দিছোঁ। জুচ চুচ খাই এনেও ভাল লাগে, কুঁহিয়াৰৰ ৰস খাই ৰাখিব লাগে, ভাল লাগে। দাৰৰাকলৈকে বেছি দূৰ নাই আৰু 8 কিলোমিটাৰ আছে চিমলাৰ পৰা। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি অলপ খাই লওঁ, খাওঁ আনি দেখাই আছোঁ ৰ'ব আপোনালোকক। একমগ ওলাইছে পুৰা আমাক দিয়াৰ কাৰণে। বঢ়িয়া। তো আমি ইয়াৰ পৰা অলছো যাওঁ। গাড়ীত বহিলোঁ মন্দিৰৰ, আস্তে আস্তে যাই থাকোঁ। বেছি দূৰ নাই ইয়াৰ পৰা, আৰু 8 কিলোমিটাৰ আছে দাৰহাৰলৈকে। তো আমি চিমলাৰ পৰা ওলালোঁ, এতিয়া আমি চিমলাৰ পৰা যাই আছোঁ দাদৰলৈকে। চাবোন আছে নেকি গা ধোৱা চাবোন? দিয়ক চক পিছ দিয়ক, দিয়ক লাক্সটো দিয়ক, লাক্সটো দিয়ক। এই লাক্স চাবোন 1 পিচ লৈ ল'লোঁ 10 টকা গা ধোৱাৰ কাৰণে। মজাকৈ গা ধুব লাগিব তাতে যাই। सजना जी मैनू छड्ड के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा। তো আমি অলপ জংঘলৰ মাজে মাজে যাই আছোঁ, এনজয় কৰি আছোঁ। জংঘলৰ মাজে মাজে গাড়ী নিবা নোৱাৰি ৰখাব আহিছোঁ দেই। প্ৰভুক চিন্তি ভাই ভূত ভূত ভূত। এই
বাহিৰে খুন্দা খাই গ'লো এইটো এইটো দনে বলকচোন জংঘলৰ মাজে মাজে যাই থাকোঁ আহি থাক দেখোন আমি যাই আছোঁ হাবি হাবি বাপৰে বাপ কৰিছোঁ বাপৰে বাপ এই জংঘলৰ মাজে দিছোঁ এই কলেনে আহি আছে দেখাই নাই ইয়াক কলেন দাউৰিয়া আহি বেছি কলেনো ফাইনালি আমি গা ধুই আছোঁ ইয়াতে জনে উৰে একদম বা যন্ত্ৰণা কৈলাশ উৰে একদম ভাগা দিছে দামান লৈ আহিছি কেনে লাগছে কৈলাশ গাড়ী কেনে লাগবি গাড়ী বঢ়িয়া লাগছে পানী অলপ ভলা আহিছে খোলা হৈছে নেকি বঢ়িয়া লাগছি খোলা হৈছে যন্ত্ৰণা গানে বঢ়িয়া লাগে ন ইণ্ডিয়া আৰু যন্ত্ৰণাই পুৰা চাবোন দামান মাৰি আছে পুৰা একদম চাবোন দামান দি 2 रुपये गाড়ী মেটে পানী অলপ বেছিকৈ পাইছোঁ 2 रुपये गाড়ী কৈলাশক চাওক চাওক কিক চিকা পানী আৰু লাগে এই যাই পোৱা খেলা আমাৰ সেই চলি আছে কম্পিটিশ্যন চলি আছে কাই ভালকৈ যাই পাব পাৰে স্পেচিয়েলকৈ আৰু মই একদম পানীত বাগাত দি লৈছোঁ মজা ধুনীয়া জনৰা বঢ়িয়া জনৰা বঢ়িয়া কলেনে নহ'ল ইয়াত নহ'ল ইবাৰে আহিব মঞ্জিত আহিব ইবাৰে জনে আহিব জনে ইয়া জন ইয়াতো নহ'ল এই 3 নম্বৰত আছে বৰ্তমান এই মঞ্জিতে আহিব জনটো আছে 1 নম্বৰত 1 নম্বৰ এইটো 1 নম্বৰ চ' আমি গা চা ধুলোঁ গা চা ধুই এতিয়া যাব আলছোঁ আৰু গাড়ী য'ত পাৰ্কিং কৰিছোঁ তালৈকে যাই আছোঁ এই য'ত থৈছিল তাৰ পৰা আনি আছে গাড়ীয়ে পাৰ্কিং য'ত কৰিছিলোঁ আমি বেলেগ জেগাত পাৰ্কিং কৰিছিলোঁ যোন ৰাস্তা কেনে বঢ়িয়া ৰাস্তা চ' ফ্ৰেণ্ড আমি ইয়াৰ পৰা যাব আলছোঁ আৰু গাড়ী চাড়ী ল'লা এখন আনি আছে গাড়ী আমি আগলৈকে যাওঁ যাই কিনে ভাল হোটেল চোটেল বাংনা এখন চাওঁ এই মন্দিৰ আহি আছে অলপ উঠবা লাগে কেমেৰাত অহা নাই কিন্তু অলপ উঠবা লাগে ওপৰলৈকে জংঘল আছে না মন্দিৰ আহি পেলাই এই যন্ত্ৰ আহি আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক বিৰাট ভোক লাগছি হোটেল বাংনা চাওঁ এখন কিবা অলপ খাব পালে ভাল লগা হয় सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनो जरा जिस्म का शौक नहीं दिल दीवाने सो फ्रेंड आमी होटेल आहि पालो ধাবাখনত দিছোঁ এতিয়া ধাবাখনত কি খাব পাওঁ চাই লওঁ ভোক লাগছে সেই হিচাপে ভাত খাব পালে অলপ ভাল লাগিলা হয়
ভাত বেছিকৈ খাব নোৱাৰে ক'লে আৰু মই টুকাৰ খাম ইণ্ডা একেলগে বহি লৈছোঁ ভাত পালি ভাল হ'ব বুলি কৈছিলোঁ ভাতে পালোঁ গাহৰি ভাত তাত দিছোঁ চ' ফ্ৰেণ্ড আমাৰ ভাত আহি পালা আপোনালোকক দেখাই দিছোঁ কি আইটেম আছে ধুনীয়া খানা দিছোঁ ধুনীয়া ঘৰুৱা খানা বঢ়িয়া আপোনালোকক দেখাই দিছোঁ চাই লওক আপোনালোকে এই গাহৰি মাংস ভাত আছে পাপৰ দালি পটল ভাজা আলু ভাজা শাক ঢেকীয়া ভাজা দালি আঞ্জা আছে আৰু কিবা টেঙা দিছে চেঙাৰ টেঙা নেকি এতিয়া কলেনে খাই আছে কলেন কেনে হৈছে আঞ্জা ভাত ভালেই হ'ব লাগে দেখাত আৰু আমাৰ এই জন টাউন আছে মন্দিৰ আছে জোন আছে খানা ভাল হৈছে না মই খনাই খাই চাম বাৰু কিন্তু কি আইটেম বঢ়িয়া দিছে টেঙা চেঙা দিছে আলু ভাজা দিছে পটল ভাজা পাপৰ পিঁয়াজ নেমু টেঙা খাৰ চব্জি আছে দালি গাহৰি মেক্সা টেঙা ফাইনেলি গাইছ আমাৰ খাওয়া হ'ল আৰু খাওয়া নাই চলা তলা হলকৈ লৈছে কৈলাছে একদম প্ৰথম চলা পিন্ধি খাইছে লাষ্টত চলাটো হলকৈ লৈছে এইটো চলা হলকৈ লৈছে আৰু ক'লে দুটাই হ'ল আৰু দাপতে আছে আৰু মাংস আধা আধি ফেলছি আধা আধি কামে নে আৰু লেভেল দিয়ে খাব পৰা লেভেল দিয়ে খাব পৰা লেভেল দিয়ে আৰু এই চ' ফাইনেলি গেছ গোটেই ভাত খালোঁ খালি পুৰা আঙাত লৰবান্ধা আছে বয়া খাইছে খাই গোটেই কথাই পৰি গোটেই কথাই পুৰা একদম পৰি দাঁত খচৰি আছে গোটেই মাখানে 150 টকাকৈ লৈছে নাখাম পুৰা খাইছোঁ পুৰা খাইছে গাহৰি ভাত 150 টকাকৈ লৈছে যোনে পুৰা ৰপচি ক'লে ন ৰপচি জন্তুতে সেয়া লৰবাই পৰা নাই খাই লৈ চ' যিটো আৰু বেছি দীঘল নকৰোঁ সেইটো সমাপ্ত কৰিম ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব যাতে আমি দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত পায় চ' গুড বাই গুড লাক